हेलो फ्रेंड्स मोर नतुन एटा भिडिओ आपनालोक स्वागतम जनाइछु। आज होइसे 17 अक्टोबर तो काति बिहु आमार जी तिनिटा बिहु आछे माघ बिहु बहाग बिहु काति बिहु तारे माजरे एटा तो आमी जेहेतु खेती करिछु तात छाती দিব যাব লাগিব। तार आगते मैं इयात भिडिओটো आपलोड দিব आइसिलु काली लक्ष्मी पूजार जोंतु भिडिओ आछिल नाटक चाइसिलु तो भिडिओ इयाते आपलोड দিব आइसिलु साउक एकো शान्तशिष्ट জাগা পাইছো। आपनालोके भाबছে कि जानी भिडिओটো मैं एकेलेनके आपलोड दिबा आइছো मैं तो घरतो पाइलो है। आमार गाँवखान अलप पिछपरा गाँव है 5G नेट नापय भालके 4Gओ नापय जिओर एयारटेलर पाय किन्तु जिओर भालके 4Gओ नापय कि कम आर एके आइबा लागे आइছো मैं गते कम 2 किलोमीटर मान दूरत कि गाइस आइसिलु जिओको किन्तु জাগাটো किन्तु मजा शान्तशिष्ट জাগা एकदम नेचारेल জাগা एकदम कि धुनिया एखान दलং आछे एटा एते फिसारी टाइप आछे और এইফালে এটা মন্দিৰ আছে মজা এটা জায়গা আৰু এইখিনি জায়গাত আগতে আমি ফুৰিব আহোঁতে জিৰাইছিলোঁ যেতিয়া ৰাতিপুৱা ফুৰিব আহিছিলোঁ ভাল লাগে কিবা এটা সেইকাৰণে। তো এতিয়া ভিডিঅ' আপলোড দিয়া হৈ গ'ল এতিয়া ঘৰলৈ যাই আছোঁ। ভিডিঅ' আপলোড দি আহি গ'লোঁ আৰু এতিয়া এয়া লৈ কিনে পথাৰত যাম ঠগি দিবলৈ তাত ঠগি দিম একদম ফটো চটো উঠিম বা ভিডিঅ' বনাম তো সম্পূৰ্ণকৈ চাই থাকক। আৰু এইখিনিৰ লগতে আছে এইখিনিও এইখন আছে ঠগি এই ঠগিখন পথাৰত নিব লাগিব আৰু তাত দিব লাগিব। এতিয়া আমি যাওঁ বাইদেউ আৰু মই যাম আৰু পথাৰৰ যিটো এটা ভিউ আছে সেই ভিউটোও দেখুৱাম যিটো পথাৰৰ ভিউ আছে এটা সেই ভিউটো চাই আপোনালোকে তো একদম ক'ব ক'ৰ ভিউ দেখিছে যোনে একদম টাউনত থাকে ধৰক। আৰু চাওক মই গামছা পিন্ধি একদম ঠগি চগি লৈ ৰেডি এতিয়া কেৱল যাব লাগে তো চাই থাকক। তো এতিয়া আহি গ'লোঁ এইখন পথাৰ এই পথাৰৰে আগৰ ফালে আমাৰ মাটি আছে তাত এই ঠগিখানে এটি দিম আকা লাগে গাইছ পানী নাথকা বুলি ভাবিছিলোঁ এতিয়া পানী পাৰ কৰি কৰি যাই আছোঁ এই কাঠো পানী আছে এই কাঠো পানী এতিয়া কিনকে দিয়াং চাওঁ ৰ'বচোন চাই থাকক ভিডিঅ'টো কিনকে দিওঁ এই কাঠো পানীয়ে চাওকচোন কিন্তু পথাৰখনো কিন্তু ভাল লাগে আহি পানীও আছে কিন্তু বহুত। আমাৰ ঠাইখিনিৰ আমাৰ যোনখিনি খেতি কৰা ঠাই তাৰে পানী কমকৈ থকা ঠাই এটাত এই ঠগিখন দিবলৈ ধৰিলোঁ। এয়া মই ঠগি দি আছোঁ বাইদেৱে ভিডিঅ' বনাবলৈ দিছিলোঁ বাইদেৱে ভিডিঅ' বনাই আছে। খেতিখন ভাল হোৱাৰ বাবে এটা সেৱা কৰিবলৈ ধৰিলোঁ। কৃষকৰ বাবে খেতিখন ভাল হোৱাটো এটা বিশেষ আশা এইটো কৃষক লোকে বুজি পায়। তো গাইছ এই ছাতি জ্বলালোঁ আৰু ইয়াত ঠগি দিলোঁ তলত আৰু এনেকৈ সেৱা এটা কৰিলোঁ আৰু এইফালে এখন আমাৰ খেতি এইখিনি আমাৰ খেতি ইয়াৰ পৰা এইখিনি আৰু বাকী বেলেগৰ তো ভিউটো চাওকচোন কেনেকুৱা লাগে পথাৰত আহি তা কেনেকুৱা এটা ভিউ আহিছে। তো গাইছ ছাতি জ্বলালোঁ এই পানীৰ ওপৰত আৰু মাটি দিছোঁ মাটি দি কিনে ঠগিখিনি এনেকৈ দিছোঁ আৰু এই তিনিডাল এনেকৈ দিছোঁ তিনিডাল শালা এনেকৈ দি কিনে ছাতিখন দি দিছোঁ। তো পানী আছে বহুত সেইকাৰণে অলপ দিগদাৰ হৈছে এনে বেলেগ নাই পানী আছে অলপ। তো আমাৰ ফালে এনেকৈ দিয়ে খেতি পথাৰত চাকি নাৰিকলৰ বাকলিত এই ভিউটোৰ এটা শ্বৰ্টছ ভিডিঅ' বনাম। তো গাইছ নামাৰ সময় ৰখছোঁ ৰখাৰ পিছত এনেকৈ যামেই আৰু নামাৰ সময় ৰখছোঁ যিহেতু দিছোঁৱে ঠগিখান একেলগে লৈয়ে যাম আকে কথা। তো গাইছ এই ঘৰে এতিয়া জ্বলাই দিছিলোঁ এই ধানৰ মাজত চাওকচোন এই ধানৰ মাজত ক'ত ছাতি জ্বলাব আহিছোঁ এনেকৈ এইটো আমাৰ পৰম্পৰাই দিয়কচোন যিহেতু আমি অসমীয়া। গাইছ কহেদি যাই আছোঁ চাওকচোন এই ধানৰ মাজে মাজে এটা কোনো শূন্যতা কোনো নাই জোকো নাই দিয়কচোন জোক থাকিলেতো সৰ্বনাশ হ'ল ইয়াতে বলক আজিতো ঠগি চুৰ কৰাটো এটা মানুহৰ পৰম্পৰা নে কি নাজানো এইটো কৰে আৰু মই দেখিছোঁ আৰু তো চাম কেনেকুৱা কি হয় তো বলক।
এই তাতে ছাতি যি আছে সেই ঘৰে আমাৰ ছাতি জ্বলি আছে আৰু আমাৰ বাইদেউ মোৰ লগত আছিল আহি আছে এতিয়া আৰু আমি পোহৰ থকাতে আহিছিলোঁ আৰু এতিয়া গধূলিয়ে হৈ গ'ল চাওকচোন এটা কেনেকুৱা ভিউ পায় ইয়াৰ পৰা তো গাইজ ঠগি দি কিনে আহিলোঁ একদম মুখ চুখ ধুই ল'লোঁ কাৰণ ইয়াতে অলপ সেনে লেতেৰা মানুহ হৈছে অলপ ভৰিও ধুলোঁ সেনেকৈ আৰু মায়ে ছাতি দি আছে ইয়াতে এনেকৈ এই তুলসীদাৰৰ তলত তো আমাৰ মন্দিৰটো আৰু ভাঙা চিঙা মন্দিৰ আৰু তো এই গাইজ আৰু নামান দেৰিকৈ ফুৰিব যাম এই ঠগি আনিবা আমাৰ ঘৰে ঘৰে ঠগি ভাঙিব যায় গাঁৱৰ ডেকাসকলে তো চাই থাকক চুৰ কিমান চাওঁ কিমান আনিছে চুৰ কৰি চুৰ কৈছা কে চুৰ আমাৰ এতিয়া চুৰ কৰাৰ প্লেন কয় আছে কওক আমি এতিয়া প্ৰথমে পশ্চিমে যাম পশ্চিম চুপা না পশ্চিমে কয় আমাৰ কিবা বেলেগ প্লেন আছে যে ক'ব লাগে আমাৰ মন্দিৰটো দেখাই দিম হেণ্ডেল ঐ যাব দি এসা ও জিতুদা Oh, but visit control visit. Hey, motor video আছে in the spot. Slow motion আছে motor. গাড়ি নলা। লো। তো গাইস এই মাহান বুট পালো তো গাইস ঘৰে ঘৰে যাই কিনে এই মাহান বুট পালো মোটামুটি 20 ঘৰ মানত তাকে গৈছোঁ 20-30 ঘৰ মানত তাকে ইমান গণবা পাৰা নাই তো গাইস আমাৰ গাঁৱত কাতি বিহুৰ দিনা কেনেকৈ গধূলিটো কটাই কেনেকৈ হৰিধ্বনি দি ঠগি ভাঙি সকলোৱে খাই তো সেই ভিডিঅ'টো দেখুৱালোঁ ভিডিঅ'ৰ যোগেদি তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো আজিলৈ বাই বাই